নমস্কাৰ গ্ৰহণ কৰিব। মই প্ৰণব ঠাকুৰীয়া। মই আজি আপোনালোকৰ ওচৰত অন্য এটা নতুন বিষয়বস্তু লৈ উপস্থিত হৈছোঁহি। বিষয়বস্তুটো ইতিমধ্যে মই মোৰ আগৰটো ভিডিঅ' এডভাইচ শীৰ্ষক ভিডিঅ'টো থাম্বনেইলত উপস্থাপন কৰিছিলোঁ যে এডভাইচৰ আগত এন বহেনে নবহে, যদি নবহে কিয় নবহে, আৰু যদি নবহে বুলি গম পাওঁৱেই তাৰ পাছতো আমি কেতিয়াবা এডভাইচৰ লগত ইনডিফিনিট আৰ্টিকল বহুৱাৰ ভুল এটা কিয় কৰোঁ সেই সম্পৰ্কে আজি আলোচনা কৰিবলৈ ওলাইছোঁ। তাৰ আগতে মই কাউণ্টেবল নাউননো কি, আনকাউণ্টেবল নাউননো কি আৰু এবষ্ট্ৰেক্ট নাউননো কি সেই সম্পৰ্কে ক'ব খুজিছোঁ। কাউণ্টেবল নাউন হৈছে যিবোৰ আমি গণিব পাৰোঁ, যেনে মানুহ, গৰু, ছাগলী, হাঁহ, কলম, বহী, এইবোৰ আমি গণিব পাৰোঁ, গতিকে এইবোৰ হ'ব কাউণ্টেবল নাউন। আনহাতে আনকাউণ্টেবল হৈছে যিবোৰ আমি গণিব নোৱাৰোঁ, যিবোৰ আমি পৃথক কৰি আমি গণিব নোৱাৰোঁ, মানে পৃথকীকৰণ কৰিব নোৱাৰোঁ, যাক আমি এটা গৌড হিচাপে চাওঁ, সেইটো হোল হিচাপে চাওঁ, সেইবোৰে হৈছে আনকাউণ্টেবল নাউন। যেনে পানী, চেনি, গাখীৰ, এইবোৰ হৈছে আনকাউণ্টেবল নাউন। এবষ্ট্ৰেক্ট নাউন কি, তাৰ আগতে যোৱাৰ আগতে মই আপোনালোকক এটা কথা সুধিব খুজিছোঁ যে আপোনালোকে কেতিয়াবা এনেকৈ কয় নেকি যে তাইক আজি 2 ধুনীয়া লগা আছে, তাইক আজি 4 পইণ্ট ধুনীয়া লগা আহিছে, তাইক 5 কেজি ধুনীয়া, 6 কেজি ধুনীয়া, এনেকুৱাতো নকওঁ। অৰ্থাৎ ধুনীয়া এই বস্তুটো আমি জুখিব নোৱাৰোঁ, বা ধুনীয়া বস্তুটো আমি চুই চাব নোৱাৰোঁ, ধুনীয়াটো চুই চাব নোৱাৰোঁ। তাৰপাছত আমি তাক জাষ্ট এটা কি, আমাৰ সেইটো এটা ধাৰণা, ধুনীয়া এটা ধাৰণা আছে, জ্ঞান এটা জাষ্ট ধাৰণা, ই বস্তু নহয়, তাৰ কোনো আকাৰ নাই। এই আকাৰ নোহোৱা জাষ্ট এটা যিটো ধাৰণাই সেই বস্তুবিলাককে বস্তু নহয়, সেই ধাৰণাবোৰকে কোৱা হয় এবষ্ট্ৰেক্ট নাউন বুলি কোৱা হয়। যেনে নলেজ মানে জ্ঞান, তাৰপিছত সৌন্দৰ্য মানে বিউটি, তাৰপাছত এডভাইচ, এইবিলাক হৈছে কি একোটা এবষ্ট্ৰেক্ট নাউন, যিবোৰক কেৱল এটা ধাৰণা, যাৰ কোনো শাৰীৰিক অৱয়ব এটা নাথাকে। এতিয়া মই মোৰ বিষয়বস্তুলৈ আহোঁ যে এবষ্ট্ৰেক্ট নাউনৰ আগত ইংৰাজসকলে কেতিয়াও ইনডেফিনিট আৰ্টিকল এ বা এন নবহোৱায়। তাৰ আগত তেওঁলোকে কি বহায় সেইটো ক'ম বাৰু, কিন্তু আমি অসমীয়াসকলে কিন্তু কেতিয়াবা এটা ভুল কৰোঁ যে তাৰ আগত আমি এ বা এন বহুৱাওঁ। কিয় বহুৱাওঁ? কাৰণ অসমীয়াত আমাৰ কিছুমান এবষ্ট্ৰেক্ট নাউনক কাউণ্টেবল নাউন হিচাপে বিবেচনা কৰা হয়, কিন্তু ইংৰাজসকলে প্ৰত্যেকটো এবষ্ট্ৰেক্ট নাউনকে আনকাউণ্টেবল হিচাপে ব্যৱহাৰ কৰে, কিন্তু আমাৰ নহয়। উদাহৰণস্বৰূপে যে এডভাইচ, পৰামৰ্শ, খবৰ মানে নিউজ, ইনফৰমেশ্যন, এইবিলাক হৈছে এবষ্ট্ৰেক্ট নাউন। আৰু ইংৰাজসকলে যিহেতু এইটো এবষ্ট্ৰেক্ট নাউন, গতিকে ইংৰাজসকলে কি বুলি ধৰিব, এইবিলাক আনকাউণ্টেবল নাউন হিচাপে ধৰিব, কিন্তু আমি অসমীয়াসকলে এই তিনিটাক আমি কাউণ্টেবল হিচাপে বিবেচনা কৰোঁ। সেইকাৰণে আমি কওঁ যে তেওঁ মোক এটা পৰামৰ্শ দিলে, অৰ্থাৎ পৰামৰ্শৰ আগত আমি এটা বহুৱাইছোঁ। ঠিক তেনেদৰে 10টা বজাৰ 10টা গুৰুত্বপূৰ্ণ খবৰ, 10টা খবৰ, এই খবৰৰ আগত আমি 10টা বহাইছোঁ, অৰ্থাৎ আমি খবৰক গণিব পৰা বস্তু হিচাপে অসমীয়াসকলে বিবেচনা কৰোঁ। গতিকে আমি যেতিয়া এডভাইচ বা ইনফৰমেশ্যন, নিউজ এই শব্দকেইটা আমাৰ আগত আহি যায়, তেতিয়া আমি অট'মেটিকেলি আমি অসমীয়াৰ ধাৰণাইদি আমি কি কৰোঁ, তাৰ আগত এ বা এন বহুৱাই দিওঁ। কিন্তু যদি ব্ৰিটিছসকলৰ নিয়ম চাব লগা হয়, তেনেকুৱা হ'লে আমি তাৰ আগত এ বা এন বহুৱাব নোৱাৰোঁ, কাৰণ তেওঁলোকে এইবিলাকক আনকাউণ্টেবল নাউন হিচাপে বিবেচনা কৰে। গতিকে যদিহে এডভাইচ আৰু ইনফৰমেশ্যন আৰু নিউজ এইবিলাকৰ আগত আমি ইনডেফিনিট এ বা এন বহুৱাব নোৱাৰোঁ, তেনেকুৱা হ'লে কোৱান্টিফাই কৰিবলৈ আমি তাৰ আগত কি বহুৱাব লাগিব? ব্ৰিটিছসকলে কি ব্যৱহাৰ কৰে? এ পিচ অফ বা এ বিট অফ। যেনে হি গেভ মি এন এডভাইচ নহয়, হি গেভ মি এ পিচ অফ এডভাইচ, বা হি গেভ মি এ বিট অফ ইনফৰমেশ্যন, এনেকৈ আমি ক'ব পাৰোঁ বা লিখিব পাৰোঁ, কিন্তু তাৰ আগত আমি এ বা এন বহুৱাব নোৱাৰোঁ। এতিয়া কথা হ'ল যে অক্সফৰ্ড ডিকশ্যনেৰীখনত অলৰেডি ইতিমধ্যে এইটো কথা উল্লেখ আছে যে কিছুমানে অক্সফৰ্ড গ্ৰামাৰখনত এইটো কথা উল্লেখ আছে যে কিছুমানে এইবিলাকক আনকাউণ্টেবল হিচাপে কাউণ্টেবল হিচাপে ব্যৱহাৰ কৰে। গতিকে কাউণ্টেবল হিচাপে যিহেতু বিবেচনা কৰে, কেতিয়াবা সেইবোৰক আমি বহুবচন কৰিও পেলাব খোজোঁ, কিন্তু বহুবচন কৰিলে আমি এটা কথা গুৰুত্ব দিব লাগিব যে তাৰ আগত যদি আমি চাম বহুৱাওঁ, যেনে বয় শব্দটো হৈছে
কাউণ্টেবল গতিকে বয় শব্দটোৰ আগত যদি আমি চাম বহুৱাওঁ তেতিয়া বয়টো কি হ'ব চাম বয়ছ অৰ্থাৎ আমি এটা পুৰেৰ বহাইছোঁ বয়ছৰ পিছত এছ বহাইছোঁ এছ মাৰ্কাৰ কিন্তু যেতিয়া আমি এডভাইচৰ লগত চাম বহুৱাম তেতিয়া কিন্তু এডভাইচৰ লগত এছটো যোগ নহয় সি তেনেকৈ থাকি যায় যেনে হি গেভ মি চাম এডভাইচ নট হি গেভ মি চাম এডভাইচেছ এইটো কিন্তু ভুল আমি এডভাইচৰ আগত এডভাইচৰ পিছত এছ প্লুৰেল মাৰ্কাৰটো আমি বহুৱাব নোৱাৰোঁ যেনে আৰু উদাহৰণস্বৰূপে হি গেভ মি চাম ইনফৰমেশ্যনছ নহয় হি গেভ মি চাম ইনফৰমেশ্যন এইটো যিহেতু এবষ্ট্ৰেক্ট নাউন আমি ইয়াৰ আগত ইয়াৰ লগত আমি এছ প্লুৰেল মাৰ্কাৰটো আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ গতিকে কথা এইখিনি আৰু এইখিনি বিৰাটেই গুৰুত্বপূৰ্ণ যদি আমি কোৱান্টিফাই কৰিব খোজোঁ যদি আমি এটা বুজাব খোজোঁ তেতিয়া আমি এডভাইচ নিউজ তাৰপাছত ইনফৰমেশ্যন এইবিলাক এবষ্ট্ৰেক্ট নাউনৰ লগত এ পিছ অফ বা এ বিট অফ ব্যৱহাৰ কৰিব লাগিব আনহাতে আমি যদি তাক যদি প্লুৰেলাইজ ক্লজৰ নিচিনা ব্যৱহাৰ কৰিব যাওঁ তাৰ আগত যদি চাম আদি বহুৱাওঁ তেনেকুৱা হ'লে চাম আমি বহুৱালেও তাৰ পিছত কিন্তু আমি অহা নাউনবিলাকৰ পিছত প্লুৰেল মাৰ্কাৰটো আমি যোগ কৰিব নোৱাৰোঁ যেনে চাম এডভাইচেছ হ'ব নোৱাৰে জাষ্ট চাম এডভাইচ এইখিনিয়ে কথা ভিডিঅ'টো কেনে পালে জনাব আৰু লাইক ছাবস্ক্ৰাইব কৰি মোক অলপ সহায় কৰিব আশা কৰিছোঁ ধন্যবাদ